Hello everyone, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই ধনশ্ৰী কইদা মই ধনশ্ৰী আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মনটো বহুত মানে ভাল লাগিছে। কিয় কয় শুনিব কইদা ভালকৈ কইদা ভালকৈ কৈছোঁ, অলপ ডাঙৰকৈ কওঁ। এনেই ৰণ ৰণে আৱাজ থাকে। আৰু এতিয়া আজি মা আহিব, তো মা ৰাতিপুৱাই ফোন কৰিছে। ইয়াতে কাম আছিল, কামৰ কাৰণে কিবা এটা কাম আছিল, কামটোৰ কাৰণে আহি আছে। আহি আছে আৰু ইয়াতেও আহিব। ভাত হ'ল মোৰ প্ৰায়, আহি পোনাই কাৰ কাৰণে নহয় আহি নাপক লগিন মানে এনেকৈ বাট ঘৰ চাই থকা যায়। মোৰ কিন্তু হয়। আৰু আমাৰ তেওঁ কিবা কৰি আছে, দেখাম বুলি বকি আছে, নেখাওঁ আৰু দেউতাই বিচাৰি আছিল মোক চুলিকেইডাল ৰং দিয়াৰ কাৰণে। পিছত দেউতাৰ হঠাৎ এটা ফোন আহিল, ফোনটো ৰিচিভ কৰিবৰ কাৰণে গ'ল। আগে পিছে মাজুদা বা মায়ে দিয়ে আৰু মাজে মাজে ময়ো দিওঁ, কিন্তু সিমান ভালকৈ মই নাজানো। তথাপিতো যিহেতু কৈছে আৰু চেষ্টা এটা কৰিছোঁ আৰু তাৰ কাৰণে। গতিকে এইখিনি কাম মানে কৰি এনে কাম মই কৰি খুব ভাল পাওঁ। আৰু এই দেখিছেনা দুগুক এখনকৈ চেয়াৰ নি আছে সি, তাক মানে এনেকৈ ককাকক ৰং দিয়াৰ কাৰণে সি যিহেতু লাগ নাপায়, সি তাৰ নিজৰ বুদ্ধিৰে কি কৰিব সি তাকে সি কৰি আছে। মানে সি এতিয়া চাই আছে কি আনিলে ওখ হ'ব, ওখ হ'লে ককাক মই চুলিত ৰং লগাব পাৰিম। তাৰ বুদ্ধিটো চাকচোন কেনেকৈ সি খাটিছে। সেই কাষৰ পৰা চেয়াৰ সি যিহেতু দাঙি আনিব নোৱাৰে, সেইকাৰণে সি টানি টানি আনি আছে। সাংঘাতিক বদমাছ হৈ গৈছে এতিয়া, তাৰমানে টানি টানি আনি আছে ককাকৰ ৰং দিয়াৰ কাৰণে। বাকী ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আজি কি হয় কি কি নহয়, যিহেতু মই গোটেই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, গোটেইখিনি দেখাম বুলি চাই থাকক। মাহঁতেও আহি আছে, সেইকাৰণে তাড়াতাড়ি দেউতাৰ ৰংখিনি কৰি পেলাই ৰন্ধা বঢ়াত যাব লাগে আৰু সেইকাৰণে জল্দি কৰি আছোঁ কামখিনি। চাই থাকক ভিডিঅ'টো। মা আহি গ'ল, আমাৰ দুগু বাবু আহিল। বাবু ক'ত আহা একবাৰ, স্কুলৰ পৰা বাবু আহি পেলা। আৰু এইটো মা আহি পেলা। মা আহিছে, আহি এতিয়া চাহ তাহ খালা, খাই কি আনিছ চাহ বৰ কি খাইছে, কি এইটো বৰফ আছে দা। তো মা আহিল, মাৰ লগত অলপ কথা বতৰা পাতি আছোঁ আৰু এতিয়া ভাত তাত খাওঁ ৰ'ব। বাবু আহিবিলাক স্কুলৰ পৰা, ভাত তাত খাওঁ আৰু এই নেউলিটো আজিও হৈছে, এই লাজ নাই, এই নেউলিটো আজিও হৈছে, লাজ নাই আৰু দে। এনে কৈছোঁ দিয়ক, নেউলিটো আৰু মানে কোৱা যায় আৰু এনেকৈ কোনো যাতে বেয়াটো আৰু সেই নকৰে আৰু। ত' আজি ডিগু ঘুমটি নেগলা হয় না? কিয় নেগলা ঘুমটি কচোন? আজি ডিগু হামু নেদলাক, কিয় নেদলা কচোন, কিয় নেদলা? মামা ইতা আহাই মামা ইতা হামু নেগলা তুমি, মামা ইতা দেখা পায়। আজি ডিগু হামু নেদলাক, মামা ইতা আহিছে কাৰণে হয় না ডিগু, হয় না? তো কথা বাৰ্তা চলি আছে আৰু মাৰ এইটো প্ৰথম ভিডিঅ' ন মা, এইটো ভিডিঅ' প্ৰথম মাৰ আজি মোৰ ঘৰৰ পৰা। মা কিবা কিবি কৈ আছে বাৰু। এতিয়া আমি আলহীকো ভাত দিওঁ, আলহী মানে মায়ে দিয়কচোন, ভাত দিওঁ আৰু আমিও খাওঁ। কি বনালোঁ দেখা নাই বাৰু, এতিয়া দেখাম কি খাওঁ। আহক চাই থাকক ভিডিঅ'টো। ভাত আঞ্জা হৈছে, যিহেতু মা নাহতে মোৰ এতিয়া আমি গোটেইকেইটা এনেকৈ পকাত ধুনীয়াকৈ বহি লৈছোঁ, লৈ পেলাই এতিয়া খাম আৰু গোটেইকে ভাত, মাত্ৰ দেউতা নাই।
আৰু বাকী গোটেইকেইটা আৰু মই যিহেতু ভিডিঅ' কৰি আছোঁ মোক দেখা পোৱা নাই আপোনালোকে মায়ে কিবা কৈ আছিল আৰু আমি এনেকৈ পাকাতে বহি খাওঁ বাৰু ডাইনিঙতো খাওঁ পাকাতো খাওঁ যেতিয়া য'ত খাবৰ মন যায় তাতে খাওঁ যিহেতু বহুত বেছি গৰম দিছে সেইকাৰণে ভাবিলোঁ পাকাতে বহি খাওঁ বহুত ভাল লাগে এনেকৈ গোটেইকেইটা একেলগে লগ হৈ ভাত এসাঁজ খালোঁ বাৰু আমি মাহঁত যাব ওলাওঁতে ইমান তাৰমানে ধাৰাসাৰ বৰষুণ মাৰি দিলে পিছত দেউতাই গৈ থৈ আহিলাক আৰু মাহঁতক থবাক লগিন গেল চাওকচোন বতৰৰ মহিমা ধৰবই নোৱাৰি মাহঁত আহোঁতে ইমান ধুনীয়া বতৰ আছিল আৰু যাব যেতিয়া ওলছি তেতিয়া এনেকুৱা ধাৰাসাৰ বৰষুণ আৰু বৰষুণো মাহঁতো ঘৰ যাই পাইছে আৰু বৰষুণো দিছে বতাহো দিছিল লগতে আৰু এইকেইটাই বাৰাণ্ডাতে বহি বৰষুণ চাই আছিল মাহঁত গ'লগৈ কিন্তু এইটো ভিডিঅ' বহুত দেৰিকৈ পাব কিয়নো মোৰ গাটো একদম বেয়া হৈছিল আৰু অলপ জ্বৰ উঠা টাইপ হৈছিল চ' সেইকাৰণে আৰু মই এতিয়া আহিছোঁ বাটত দেখিন ভিডিঅ'টো চাই কেনে লাগিল ক'ব জনাব কমেণ্টত আৰু যদি ভাল লাগিছে এটা লাইক কৰিব আৰু সৰুকৈ এটা কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই